আপোনালোকৰ ঘৰ পৰা মই দৌৰি আহিছো তাৰপিছত আচাই চাক মই আপোনালোকৰ আচাৰ লগ পাইছো আচ্ছা এতিয়া আপুনি আমনিবই খাবতা খাবতিকে আমি আছো সেইখিনি ভালে হৈছে দিয়ক সমাধান জীৱ দুটা বাচিছে কি জীৱন মানে ছাগলী মুৰ্গী জীৱকেইটা বাচি আছে আৰু মানে বিয়াখন যে এতিয়ালৈকে নহৈছে ছাগলী মুৰ্গী জীৱকেইটা বাচি আছে আৰু হৰা ঈশ্বৰে কৰিলে জানুৱাৰীলৈ তেনেকুৱা ছাগলী বধ হ'ব চাগে মানে বিয়া ফিক্স কেনেকুৱাই এনজয় কৰি কেনেকুৱা কৰিবা মাংস খাই থাকিম 40-50 বাটি খাম সমদা বিয়া বুলি আৰু 100 বাটি খাম বাহ কইনা আনিবলৈ যে যাম চিপছ ফালিহে যাম কি টিপ দোকানত বেচে যেন চিপ চিপছ ফালিছো আৰু পলাম হয় নেকি ঠিক আছে ভালকে দেখাই দিওঁ কইনা আনিবলৈ যে যাবলৈ ওলাইছো এনেকুৱা টিপছৰ পেকেট এই অকণ ফালিম এইও আছো খাই পলাম ই দৰাৰ লগত যাওঁতে চিপছ খাই খাই যাব তাকে দেখাইছে চিপছৰ পইচাটো দা ৰাস্তাৰ মাজত কিয় এনেকে বহি আছা গায়কখনে দুবাৰকে খুনিয়াই থৈ গুচি গ'ল চা ফোন এটা পাতি বহি আছো খুন্দি আহিছে তোমাক গায়কখন জাপ গুচি গৈছে মই খুলকি পৰিছো কি জাছ গুচি গৈছে মানে গায়কখন গুচি যায় মই খুলকি যাওঁ তাই ভাইটো মাৰিবলৈ বিচাৰি ফুৰিছো সেইডাল ক'ৰ পৰা পিটিককে সোমাই গাড়ীখন লৈ যায় মই গমেই নাপাওঁ চা কি যে হ'ব নহয় আহা বাইকত বহা আহা পইচা 2 চক মাৰি যাওঁ গাড়ীখনো বিচাৰি যাওঁ মাৰিম প্ৰথম তুমি বহাচোন আহা জোকাৰি লোৱা এইবোৰ দিয়া বহা পুলিচ লৈ বিচাৰি যাম ক'ত পলাই চাম আহি যা আহক ইজনো ধৈৰ্য নাচাই গুচিয়ে গৈছে কি ক'লে আপুনি বলিন শইকীয়া মোৰ নাম আপুনি যি শইকীয়াই নহওক কিন্তু এনেকে ক'ব নেলাগিছিল সত্য কথাটো মই কমেই তাৰমানে আপুনি আমাক ডিউটি শিকাব এই তোমাৰ নিচিনা এই দালালবোৰৰ কাৰণে পুলিচৰ বদনাম হৈছে বুজিছা মই দালাল নহয় নো কি কাম নাই কাজ নাই থানাত বহি দালালি কৰি আছে চাকচোন কি বুলি কৈ গ'ল মোক দালাল বোলে মই দালাল হ'লে বেয়া নালাগিব কি চাই আছে তোমাকেই চাইছো মোক চাব লগা কি আছে ষ্টাইল কৰিছা দেশখন খাই দিলা তোমালোকে মই কেতিয়া দেখ কালো দিয়া মোহন নামা আহি পালো থানা এই ল'ৰা নামা এইটো ক'ত গ'ল মোহন থাকি আহিল নেকি
এইখনেতো সেইটো কালা আছে ক'ত পলাইছ মানুহ শুনি আছ আজিও আছো মোৰ যেনেকে কঁকাল ভাঙিছ তোৰ কঁকালো ভাঙি আছো হয় ছাৰ ছাৰ মই আহি থানা পাইছোহি ঠিক আছে মই পঠিয়াই দিম অ'কে ছাৰ ছাৰ থানালৈ মানুহ এজন আহিছে হুম মানুহজনে মোক কি বুলি ক'লে জানে কি ক'লে মই বোলে দালাল চাওক দুবেলা দুমুঠি খাই বৈ ধুনীয়াকে চলি আছো চাকৰি জীৱনত এইটো কথা আজিলৈকে কোনেও কোৱা নাছিল এতিয়া মানুহটোৱে মোক দালাল বুলি কৈছে আপুনিয়ে কিবা এটা কৰক ছাৰ নহ'লে আৰে ছাৰকতো এইমাত্ৰ এইখিনিত লগ পাইছিলো ছাৰ হাৱা হৈ গ'ল যে ছাৰ ছাৰ ৰ'ব কি ক'লে মোৰ কাম নাই এবাৰ তাইক ক'লে দেশখন খালে কি মানে আপোনালোকৰ কাম সঁচাকৈ আছে জানো এইবিলাক ফাল্টু কথা বাদ দিয়ক বুজি পাইছেনে ঠিক আছে কাম যদি আপোনালোকৰ আছে মোক প্ৰমাণ দিয়ক কি প্ৰমাণ লাগে অসমত আকৌ এবাৰ লকডাউন দিয়ক এনে ঠিকে আছেতো ন অসুবিধাটো নাই একো আৰে অসমত আৰু এবাৰ লকডাউন দিয়ক না চাওঁ নোৱাৰে এইকাৰণে আপোনালোকৰ লগত মোৰ কথা পতাৰ একেবাৰে ইচ্ছা নাই ছাৰ হয় কওকচোন ছাৰ আপোনাৰ লগত মোৰ লগত কথা আছে আপোনাৰ যিখিনি কথা আছে তেওঁৰ লগতে পাতক মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে এইখিনি কৰি লওঁ ছাৰ কথাটো পাতোনে হ'ব মই নবহো মানে কথাটো হ'ল চৰি নহয় মানে মই যে কথাটো ক'ব খোজো পলাইছ কোনফালে এফালে হৈছে কমাইছে সেইফালে হৈছে কমাইছে কোনফালে পলাইছে আছে ফালি আছে মানুহ আছে পিছফালে মানুহ আছিলে হেৰি আপুনি অথনি পাই এইবোৰ লিৰিকি বিদাৰি আছে যে মোৰ কথাটো নুশুনে কিয় কথাটো শুনকচোন আৰে কথাটো নুশুনে কিয় হে ইয়াকে কয় পুলিচৰ ডেমাকি অথনিটো কৈছিল মোৰ লগত কথা পতাৰ আপোনাৰ ইচ্ছাই নাই এতিয়া হেৰি লেবেল নিদিব লেবেল নিদিব এই আমুক আৰু কাকো কেয়াৰ কৰাৰ মানুহ নহয় ছাৰ সৰ্বনাশ কি হ'ল অনশনত বহিছে কি এই মানুহজনে অনশন আৰম্ভ কৰিছে ইমিডিয়েট লকডাউন লাগে হোৱাট হয় ছাৰ এই মানুহজনৰ ফাৰ্ষ্ট ফ্ল'ৰটো কিবা গণ্ডগোল আছে নেকি এই কি ফটো কথা কৈ আছে ন তেওঁ লকডাউন বিচাৰি আমাৰ থানাত কিয় অনশন কৰিব অনশন কৰিছিলোঁ আমি তেল শোধনাগাৰৰ দাবীত
বিদেশী বহিষ্কাৰৰ দাবীত এই খাটনিয়াৰ এইটো চিটুৱেশ্যনতো আপুনি উস্তাদি মাৰিব নেৰে ন বলক এখন গাড়ীয়ে চেচ কৰি পেলাইছে অ তই যে অথনিৰ পৰা গাড়ী গাড়ী চিঞৰি আছ কি হ'ল মানে নুবুজিছা এই ভালকে বুজাই ক'লেহে বুজিম কষ্ট পোৱা সময়ততো আৰু নুবুজা হৈ গৈছা ভালকে ক বিয়েনটো ছুটি মানুহজনীতকেও ছুটি কাণতলীয়াহে খাবি ভালকে বুজাই আছো মই যাতে পাছে গাড়ী ইয়াত ৰৈ আছো তুমি আহা গাড়ীত আঁচ ধুই দিয়া মই এনেকে গাড়ীখনত আঁচ ধুই আছো গাড়ী গুচি গৈছে এইটো হৈছে পাখল চবে চব আইও কি বেয়াকে লাগিছে অৰি ভাতখিনি তেনেকে এৰি থৈ আহিলে যে খাবলৈ মন নগলো খাবলৈ মন নাথাকিলে আগতীয়াকে ক'ব নোৱাৰে নেক্সট হেৰি কথা এটা শুনকচোন এই আমাৰ যে মহিলা সমিতিৰ বৰুৱানী বাইদেউ বৰ মৰম লাগে মানুহজনী কি হ'ল বাৰু সেইদিনা মই হঠাৎ বাটতে পাই পেলাই মোৰ মনটো বেয়া লাগি গৈছে নহয় মানুহজনী আগতে লুডুৰ পুডুৰ নাছিল জানো এতিয়া দেখোন খিনামিনা অৱস্থাই নাই মোক ঘপকে মুখৰ পৰা কথা এষাৰ ওলাই পিছত মোৰ লাজহে লাগিছে কি ক'লে আগৰ সেই শকত হৈ থাকোতে কিনা ব্লাউজ নে কি সেইডাল পিন্ধি বাটত ৰৈ আছে মই ঘপকে কৈ দিলো নহয় বোলো অ' বৌ কি হ'ল ব্লাউজ ঢিলা হৈ গ'ল যে নিজৰ ঘৈণীয়েকৰ কি বস্তু আছে নাছে শকত ক্ষীণ এইবোৰ হলে চাবলে নাই তুমি ঘপকে কিয়নো গিলাচটো দলি মাৰি থৈ আহিছা ৰ'বচোন লোকৰ ঘৈণীয়েকৰ গা শকত হৈছে ক্ষীণ হৈছে আপুনি লাজ নাপায় সেইবোৰত চকু মাৰিবলৈ মই দেখোন কৈছোৱে মই কৈ পেলাই লাজ পালো বুলি মানুহজনী ইমান ধুনীয়া এতিয়া অৱস্থা নাইকিয়া হৈছে ঘপকে ওলাই গ'ল মুখৰ পৰা চব কথা কিয় বেয়াকে ভাবা কি কথা আছিল কোৱা এতিয়া কথা কোৱাৰ মুদেই নাইকিয়া হ'ল আঁতৰ হওক মই গিৰিয়াৰটো এনেই আছো কাল ধাপটো ঐ কি হৈছে চাহ নমলে হলেও হৈছে মানে ভিতৰত ডাঙৰ ঘটনা এটা হৈছে কি ডাঙৰ ঘটনা কি চাই মানে মণিবোৰ কেনেকে ধুইছে মই ভাবিছো কাজিয়া হৈছে পিছতহে গম পাইছো দুইটা কেনেকে ধুইছে চাহ ফটোৱা যাওঁ নে নাযাওঁ ধুইয়ে আছে নাবা এৰিয়ে দিছে কোৱা কথাটো হেৰি মই মানে সদায় সেই আধা ফটো ওলোৱা টিভিটো চাই থাকিব লাগিব মহা জ্বালা হ'ল হয় দিয়া হেৰি এই বৰুৱানী বাইদেউহঁতৰ মানে টিভি আৰু ফ্ৰিজৰ দোকান তাৰ আছে পৰা এটা উঠাই দিওঁ পিছত লাহে লাহে পেমেণ্টটো কৰি থাকিম গম পালেই মানে নেপাম নে আৰু বায়নৰ ঘৰত খোল তই পইচা যোৱা ৰাস্তাটোহে দেখ হাফ পিকচাৰকে চাই থাক হাফটো চাইজৰ মানুহবিলাক চাই থাকিব পাৰি নেকি তই কম ফুল চাইজৰ মানুহ নে তোক মই অত বছৰে কেনেকে চাই আছো এৰা আপুনি জেলত কি যে ভুল কৰিছিল জীৱনত কিয়নো ভুল কৰিছিল জীৱনত আৰে এইটোৰ আকৌ কি হ'ল তাৰপৰা আহি মই আপোনালোকৰ ঘৰলৈ গৈছিলো চাহ আচ্ছা মই যেতিয়া গৈছিলো আপুনিয়ে মণিপুৰে চাপ্তা চাপ্তি কৰি আছিলে চাহ এই নেক্সট সোমালে আমাৰ ঘৰত দুৱাৰত ভুকুৱাই সোমাবি ক হ'ব চাহ তেতিয়া মানে মই আপুনি চাপ্তা চাপ্তি কৰা দেখি তাৰ নেক্সটটো ক পিছৰখিনিলে যা মানে মই তাৰপৰা তেতিয়া গুচি আহিছো মই কিয় গুচি আহিছো জানে চাহ কাৰণ আপোনালোকে চাপ্তা চাপ্তি কৰি আছিলে মই কৈছো যে তাৰ পিছৰ ঘটনাটো মোক ক মানে তাৰপিছত আহি পেলাই মই এছ আই ছাৰক লগ পাইছো এছ আই ছাৰৰ লগত মই কথাও পাতিছো মোৰ লগত কথা পতাৰ পিছত যে এছ আই ছাৰ বাইক লৈ গুচি গৈছে হা মানুহটোৰ এক্সিডেণ্ট হৈছে তই সেইটো কথা প্ৰথমে ক'ব লাগে নে এইবোৰ গাই থাকিব লাগে ননচেন্স ছাৰৰ এক্সিডেণ্ট হৈছে তহঁতে মোক ক'ব লাগে নে নালাগে বাৰু এই
অৰে মোৰ কেতিয়া এক্সিডেণ্ট হ'লহে হা কি মোহৰ নাই কৈছে কি কৈছে মই কেতিয়া চাই এক্সিডেণ্ট হৈছে বুলি কৈছো তই কোৱা নাছিলি মই কৈছো যেতিয়া আপুনি মনিবই চাপটি কৰি আছিল এইটো মানে একেটা কথাকে চেপেটা কৰি আছে পিছৰখিনি ক আচল কথাটো চোন মোক ক'বলৈ নিদিছে কচোন মানে আপোনালোকৰ ঘৰ পৰা মই দৌৰি আহিছো তাৰপিছত আচাই চাক মই আপোনালোকৰ আচাৰ লগ পাইছো আচ্ছা তেতিয়া আপুনি মনিবই সাৱতিকে আমি আছো সেইখিনিলৈকে শুনিলো তাৰ পিছৰখিনি ক আৰু এবাৰ তাৰপিছত আচাৰ লগ পোৱা মানুহটো জেলৰ ভিতৰত দেখিছো সেইটোৱে কৈ আছো আপুনিনো কি চাই ইয়াত সোমাই আছে মই এইফালে গলো আপোনাক মনেই নকৰিলো আজি ডিএছপি মেডাম আহিব ডিএছপি মেডাম আহিব বুলি আপুনি লকআপত সোমাই থাকিব লাগেনে কথাবোৰ অলপ ধৈৰ্যৰে শুনি ল'ব আকৌ পাই আছা একেবাৰে আধুৱা ধৈৰ্য মানে মই কেকেচাক কৈছো আপোনাৰতো কেকেচাহঁতৰ আস্তাত মই লগ পাইছো তেতিয়া কেকেচা মনিব আকৌ এই খাটনিয়াৰ দুখ পাব মই যাম মই বেহুচ নাপায় মই যাম দিছো ভালকেইটা আপুনিনো এইটোৰ ভিতৰলৈ চাই কি কৰি আছে খাটনিয়াৰ মেডামে কিন্তু পেইণ্টিংবোৰ দেখি বৰ ভাল পাব তাকে চাই আছো এই পেইণ্টিং কেইখন যে ল'ৰাকেইটাই আঁকিছে মেডামক কৈছে নেকি কিয় হঠাৎ আহি দেখিলে মেডামে এটা ছাৰপ্ৰাইজ পালেহেঁতেন ক'লে নেকি নাই কোৱা তয়ো নকবি দৰকাৰ নাই ক'বলৈ ঘপকে গালি দি দিব পাৰে ৱালত কোনে আঁকিছে বুলি নিজে এইবিলাক চা আমাৰ কোনো দৰকাৰ নাই এই প্ৰিণ্টিংখন কিয় নষ্ট কৰিছে নিজৰ বুলি লিঅ'নাৰ্ড দা ভিঞ্চিৰ নাম শুনিছ এই জানো দিয়ক বিখ্যাত চিত্ৰকৰ মনালিছা ছবিখন আঁকিছিল দীপক জৈনক চিনি পা তেওঁ কিবা বিখ্যাত ছবি আঁকি থৈছিল নেকি এই দলঙৰ ওচৰত তাৰ হাৰ্ডৱেৰ দোকান এখন আছে কিনাৰ অলপ লৈ আছোন হাত ধুবলৈ পিছত লাগিব ইনচেমিলে মই ছাৰক কৈ আছো ৰ'ব ফটোখন নষ্ট কৰা চা এইটো কি আনিবলৈ পঠাইছে থিনাৰ সেইটো কি চা সেইটো খালে মানে ধুনীয়া ধুনীয়া ছবি আঁকিব পাৰে বা যদি মই ৰঙত মিলাও তেতিয়া ৰংখিনি বেছি হৈ যাব গাখীৰ চাহত মিলাব পাৰিম নে চাহ একাপমান হ'ব একাপত তই যা তই এটা কাম কৰ তই বাহিৰত ৰৈ থাক যদি আমাৰ ডিএছপি মেম অহা দেখ ইমিডিয়েট দৌৰি আহি মোক খবৰটো দি দিম হ'ব চা পইচাটো মানে এনেই দেখাবলৈহে লৈছিল বাহিৰলৈ যা আহিল এতিয়ালৈকে চোন নাহিছে নাহাটো খবৰ দিব নালাগে আহাটো খবৰ দিলেই হ'ল গুড মৰ্ণিং মেডাম গুড মৰ্ণিং কি চাই আছ গাড়ীত আপোনাৰ PSO কেইটা নাই দেখোন উফ ৰাম মোৰ PSOৰ লগত তোৰ কি প্ৰব্লেম বাৰু কচোন নহয় PSO কেইটা ক'ত গ'ল ঐ চা মই বহুত দিনৰ পিছত আজি থানা জইন কৰিছো গতিকে আজিৰ দিনটো তই মোৰ মূৰটো নাখাবি কাইলৈ পৰা খাবি PSO কেইটা গাড়ীত নাথাকা কিয়
আহিছে 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 আহিলে কবি আহিছে পাই গ'ল হিচা মেডাম মই মাতেই দিব পৰা নাই আপোনাক আজি কি কৰি আছে খাটনিয়াৰ নাই মেম এনেই আছিলো ৱালখনো ব্লেংক আছিল বোলো অলপ সৃষ্টিশীল কামত ধৰো ময়ো গেটৰ ওচৰতে এনেই আছিলো আহিছে যেতিয়া ইয়াতে ৰৈ আছো আৰু খাৰগৰীয়া মেডাম আহিলে আহিলো থানাত সোমাই মোৰ মন চন আজি ভাল লাগি গৈছে কিয় মেম পেইণ্টিংখন দেখি মই গম পাইছিলো আপুনি ভাল পাব বুলি তাকে খাটনিয়াৰ বেলেগ ভাল পেইণ্টিং কৰে দেখোন কিয় পেইণ্টিংখন খাটনিয়াৰে কৰে নাই জানো মই থানালৈ সোমাই আহোঁতে খাটনিয়াৰে কৈছে তেওঁৰ বোলে পেইণ্টিংখন শেষ হৈছেহে হয় ভাল লাগিছে টেলেণ্ট আছে খেলটো কিয় আঁকে যা ঐ কেকেইটা এইবোৰ কি খেল মই নাজানো আপুনি মেডামক মিছাকে এইখন ছবি আঁকিছো বুলি কৈছেতো মই চব সঁচা কথা কৈ দিম মই মেডামক নিজৰ বুলি মনত ৰাখিব তোৰ চাকৰিৰ পইচাটো দি জোৰে কেনে মানে তইতো মাৰ দেউতাৰলৈও পইচা পঠা পঠাব লাগে ঔষধৰ ওপৰত জীয়াই আছে তোৰ ইয়াত খোৱা বোৱা দিগদাৰ নহয় সেইবুলি মই আপোনাক পইচা খুজিছো নেকি নিজৰ বুলি যদি চাকৰিটোৰ পৰা খেদি দিয়া যায় কোনে খেদিব কাক খেদিব মইতো নোৱাৰো দেচোন মোৰ সেইখিনি পাৱাৰ নাই মই কিন্তু খেদাব পাৰিম ব্লেকমেইলিং যদি কৈ দিয় না না আপুনি ব্লেকমেইল কৰিছে এনে খেলটো কি চা ইয়াৰ যে ইমান ধুনীয়া আঁকিব পাৰে মই ভবাই নাছিলো এষা আকৌ কি কৈছে মাথা চাথা ঘূৰাহে গৈছে অ তই এক ৰাতি আমাৰ আইতাৰ ঘৰত তাকি দিব লাগে কিয় নহয় তুই এক ৰাতি তাকি দিলেহে আইতাই মুক্তি পাব তাকি দিবি না আকৌ অমিতাটো বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড ফিউচাৰা কুকৱেৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ষ্টাৰ্টছ 20 নৱেম্বৰ